নমস্কাৰ বন্ধুসকল, আপোনালোকৰ বাবে এটা ভাল খবৰ। ভাৰত চৰকাৰে FCI অৰ্থাৎ ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়াত ৭৯টা পদ মুকলি হৈছে আৰু এই পদসমূহ আবেদন কৰিবলৈ হ'লে ডিগ্ৰী CA MBBS আৰু MA পাছ কৰা প্ৰাৰ্থী হ'ব লাগিব। আবেদনৰ অন্তিম দিনা হৈছে 30/3/2021। তো বন্ধুসকল বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। অনলাইন যোগে আবেদন কৰিব লাগিব আৰু এডভাৰটাইজমেণ্ট নাম্বাৰটো হৈছে 01/2021 আৰু এপ্লিকেশ্যন বিগিন ডেট 01/03/2021 আৰু লাষ্ট ডেট অফ ফিজ ডিপজিটৰ লাষ্ট ডেট হৈছে 30/3/2021। এক্সাম ডেট হ'ব মে-জুনৰ ভিতৰত এক্সামটো হৈ যাব আপোনালোকৰ আৰু এডমিট কাৰ্ডটো দিলে আপোনালোকক জনাই দিব। আবেদন কৰিবৰ বাবে জেনেৰেল OBC আৰু EWSI 1000 টকা মাচুল দিব লাগিব। ST SC আৰু অল ফিমেল কেণ্ডিডেটে কোনো মাচুল দিব নালাগে। মাচুলবোৰ আপুনি ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং অথবা SBI বেংকত গৈ চালান যোগে দিব পাৰে। AGM-ত 30টা পদ। কোৱালিফিকেশ্যন হৈছে মাষ্টাৰ ডিগ্ৰী উইথ 55% মাৰ্ক আৰু ল' ডিগ্ৰী বা 55% মাৰ্ক লাগিব। এজ লিমিট হৈছে 30 বছৰ আৰু AGM টেকনিকেলত হৈছে 27টা পদ। কোৱালিফিকেশ্যন BSc ইন এগ্ৰিকালচাৰ লগতে 55% থাকিব লাগিব। এজ লিমিট হৈছে 28 বছৰ। AGM একাউণ্টত 22টা পদ আছে আৰু কোৱালিফিকেশ্যন চাৰ্টাৰ একাউণ্ট অৰ্থাৎ CA। এজ লিমিট হৈছে 28 বছৰ। AGM ল'ত আছে 8টা পদ। কোৱালিফিকেশ্যন বেচেলাৰ ইন ল' ইন 5 year এক্সপিৰিয়েঞ্চ। এজ লিমিট হৈছে 33 years আৰু মেডিকেল অফিচাৰত 2টা পদ। MBBS ডিগ্ৰীধাৰী হ'ব লাগিব লগতে 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু এজ লিমিট হৈছে 35 years।